Action! ভিডিঅ'টো শেষলৈকে চাব দেই আপোনালোকে। সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি হৈছে বিজয়া দশমী। যিহেতু এইকেইদিনা আপোনালোকৰ ওচৰত ভিডিঅ' দিয়ে আছিলোঁ, সেইটো কাৰণে ভাবিলোঁ আজি বিজয়া দশমী দিনাখনিও দিওঁ ভিডিঅ'টো। আৰু বিজয়া দশমী দিনাখনিনো মই কি কৰিছোঁ মা দুৰ্গাৰ নামত সেইখিনি আপোনালোকৰ লগত ভাবিলোঁ অকণমান শ্বেয়াৰ কৰি দিওঁ। যিহেতু আপোনালোকে সকলোৱে গম পাইছে মই এটা ভিডিঅ' দিছিলোঁ, প্ৰথমৰ দিনাখনি কলহ স্থাপনা কৰিছিলোঁ, তাৰ পাছতে এনেদৰে ভিডিঅ' দি আছিলোঁ আৰু পূজা ভিডিঅ' দিয়া নাছিলোঁ যদিও মা দেৱী দুৰ্গাক কেনেকৈ স্থাপনা কৰিছিলোঁ বা কলহ কেনেকৈ স্থাপনা কৰিছিলোঁ। কিন্তু আজি আহি শেষ দিন হ'লি, আজি শেষৰ দিনাখনি কেনেদৰে পূজা কৰোঁ সেইখিনিও ভাবিলোঁ অকণমান দেখুৱাই দিওঁ। মা দুৰ্গা প্ৰতিমা আজি বিসৰ্জন টাইপৰ হ'ব। বিসৰ্জন মানে সেনেকুৱা ঘৰৰে আমাৰ প্ৰতিমাখন সদায় পূজা কৰি থকা হয়, কিন্তু এনেকৈ বিসৰ্জন দিয়া নহয়। কলহ সেয়া উঠাই দিম আৰু বাকী সৰু সৰু নকইনা মাতিছোঁ। আৰু আগতো আপোনালোকক মই ভিডিঅ' দিছিলোঁ মানে নকইনা কেনেদৰে খুৱাই কি কথা। আৰু আজিও সেই একেভাগেই নকইনা খুৱাম, কিন্তু আজি দিনটো বেলেগ হ'ল। আজিৰ দিনটো হৈছে বিজয়া দশমী আৰু খুৱাব লাগিছিলে যোৱা কালিয়ে, কিন্তু খুৱাব নোৱাৰিলোঁ কিছুমান মাইকী মানুহৰ সুবিধা অসুবিধাৰ কাৰণে। আৰু সেইটো কাৰণে আজি বিজয়া দশমী দিনাখনিয়ে মই সৰু সৰু নকইনাক মানে আমাৰ ঘৰত ভোজন কৰাম। আৰু সেয়েহেতু ভাবিলোঁ আপোনালোকৰ লগত অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ, কেনেকৈ কি কৰিছোঁ কি কথা। আগতো ভিডিঅ' দিয়া আছে, তথাপিতো ভাবিলোঁ আজিও অকণমান দি দিওঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কমেণ্ট এটাও মাৰি দিব কেনেকুৱা পালে কি কথা, আৰু ক'ৰ পৰা চাই আছে সেইটোও জনাবলৈ নাপাহৰিব। আৰু এতিয়া বেছি দেৰি নকৰোঁ, কি কৰিছোঁ কি নাই কৰা সেইখিনি অলপকৈ মই আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু বলক তেতিয়াহ'লে। এইফালে আমাৰ মিষ্টাৰে এয়া আটা মাৰি আছে। গা পা ধুই উঠি সকলোৱে ৰেডি হ'লোঁ। আৰু তাৰপিছতে এয়া আটা, আৰু লগতে এইফালে মানে বুট মাহখিনি এয়া চিটি লগাবলৈ দি থৈ দিছোঁ। আৰু বাকী চুজি তুজি কিবা কিবি বনাম। আৰু মই য'ত মা দুৰ্গা স্থাপনা কৰিছিলোঁ এয়া দেখিছেনে, এনেদৰে এইকেইদিনা পূজা কৰি থকাই হৈছে। আৰু এইফালে দেখিছেনে আমপাতকেইখিলা শুকাই গ'লগৈ। এতিয়া মন্দিৰ চাফা কৰাই নাই, মন্দিৰ মই গা পা ধুই আহিছোঁহে, আহি পেলাই ডাইৰেক্ট ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া এয়া মন্দিৰ চাফা কৰি লওঁ। আমপাতকেইখিলা আজিতো যিহেতু উঠোৱাই দিম কলহ, সেইটো কাৰণে আমপাতটো শুকালেগৈ আৰু পানী শুকালে যেন লাগিছে অকণমান। আৰু বাকী দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে। মা দুৰ্গাক পূজা কৰা হৈ গ'ল। আৰু এইফালে সৰু সৰু ছোৱালীবিলাক নিমন্ত্ৰণ কৰিছিলোঁ কালি, সেইবিলাকো আহিছে। এতিয়া ইয়াতে বহিবলৈ দিছোঁ। আৰু যিখিনি নিয়ম আছে এতিয়া মই সেইখিনি এফালৰ পৰা কৈ যাওঁ, আপোনালোকে ভিডিঅ'টো চাই যাব। প্ৰথমতে ভৰি ধুৱাই লৈছোঁ, যিগৰাকী একেবাৰে সৰু প্ৰথমতে তেওঁকে ধুৱালোঁ। তাৰপিছতে এতিয়া বাকীসকলক এফালৰ পৰা ধুৱাই গৈ থাকিম। ভৰি ধোৱা শেষ হোৱাৰ পাছতে এনেদৰে আল্টা লগাই যাম। আল্টা মা দুৰ্গা ভৰিত লাগিয়ে থাকে, আপোনালোকে সকলোৱে মন কৰিছে। এই অকণমানিটোলৈ চাওকচোন, ইমান আমনি কৰিছে। তাক বোলে আল্টা লগাই দিব লাগে। ই কিন্তু ছোৱালী নহয়, ল'ৰাক আল্টা লগাব নাপায়। ই ইমান আমনি কৰিছে আল্টা লগোৱাৰ কাৰণে, সেইটো কাৰণে অকণমান মই আল্টা লগাই দিলোঁ। আৰু দুজন পূজা কৰে দুৰ্গা মা, মানে কইনা খুৱাওঁতে, এজন গণেশ হিচাপে, এজন লংগুৰ হিচাপে। ইয়াক লংগুৰ হিচাপে মই নিমন্ত্ৰণ কৰিছিলোঁ। আৰু এতিয়া খুব আমনি কৰিছিলে মানে এনেদৰে আল্টা লগোৱাৰ কাৰণে, উপায় নাই আৰু লগাই দিছোঁ। সিহঁতক আল্টাত যেনেকৈ আঁকিছোঁ ছেম তাকো লাগে, দেখিছেনে? তাহাঁতক যি ডিজাইন দিছোঁ ওপৰত তাকো বোলে তেনেকুৱা ডিজাইন লাগে। অকণমানি তথাপিতো মনটো মানে বহুত ডাঙৰীয়া। একেজনীয়ে যদি কৰি থাকোঁ বহুত দেৰি হয়গৈ, সেইটো কাৰণে হিমাচিকো দি দিলোঁ। এফালৰ পৰা তাইক ক'লোঁ নেল পলিচবিলাক লগাই যাবলৈ, তাই এইফালে নেল পলিচ লগাই গৈ আছে। এই পোৱালিটোক এবাৰ নেল পলিচো লগা হ'ল, আৰু তাকো লগাই দিছে ভৰিয়ে হাতেদি, নহ'লে এনেকুৱা চিঞৰিছে নহয়, কাকো থাকিবলৈ মানে শান্তি দিয়া নাই, সেইটো কাৰণে লগাই দিছে। আৰু সকলোখিনি নিয়ম কৰি লোৱা হৈ গৈছে। আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰা নাই, আপোনালোকে আমনি পাব বুলি, সেইটো কাৰণে যিমান পাৰোঁ সিমান সৰু কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে এয়া প্ৰসাদত দিয়া গৈছে বুটখিনি মই চিটি লগোৱা আপোনালোকক দেখুৱাইছিলোঁৱে, লগতে চুজি আৰু পুৰি আৰু ফল ফুল এনেকৈ কিবা কিবি দি পেলাই এয়া তেওঁলোকৰ কাৰণে প্ৰসাদ আগবঢ়াই দিছোঁ।
আৰু এনেকৈয়ে প্ৰসাদ দি পেলাই তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছোঁ যাতে মা দুৰ্গাই সকলোকে কুশল মংগলে ৰাখক। কোৱাৰ্টাৰত থাকোঁ কাৰণে অকণমান জেগাখিনি ঠেক হয় আৰু তথাপিতো কি কৰিম, উপায় নাই। ভগৱানৰ নামত যিহেতু এনেদৰে পাতিয়ে আহিছোঁ আৰু বস্তুবিলাক উলিয়াই দিবলৈও দিগদাৰ হয়, বাৰাণ্ডাটো মানে বস্তু আছে, সেইটো কাৰণে এনেদৰে মিলাই মেলি আৰু মানে পতা হৈছে আৰু পূজাখন। আৰু এইফালে অকণমানিকেইজনীয়ে খুব ধুনীয়াকৈ খাই আছে, সেইটো কাৰণে মনটো ভাল লাগিছে। ইমান কষ্টকৈ বনালোঁ যেতিয়া নেকি তেওঁলোকে যদি এনেকৈ ভালদৰে খাই যায় তেতিয়াহ'লে মনটো ভাল লাগে আৰু এয়া খাই লৈ মেলি এনেকৈ যাবৰ সময়ত মই কিবা এটা অৰিহণা দি পেলাই আশীৰ্বাদ লওঁ তেওঁলোকৰ পৰা, যাতে ভালে ভালে ৰাখে আৰু আগৰ বছৰ যাতে ইয়াতকৈ ভালকৈ পাতিব পাৰোঁ, এনেদৰে মনতে আশীৰ্বাদ লওঁ আৰু তেওঁলোকে খুব ধুনীয়াকৈ আশীৰ্বাদ দি থৈ যায়। সৰু সৰু ছোৱালীকেইজনী অকণমান আঁতৰৰ পৰা আহিছে, মানে লৈ আহিছিলোঁগৈ, এতিয়া আকৌ থ'বলৈ যাব লাগিব। সকলোকে থ'বলৈ যাওঁ আৰু ভয়ো লাগে, ওপৰৰ ৰুম যিহেতু চিৰিৰ পৰা পৰিব পাৰে, সাৱধানে লৈ যাওঁ। আৰু এইফালে থৈ মেলি আহিলোঁ, আহি পেলাই খাই আছোঁহি, কাৰণ মই কালিৰ পৰা খোৱাই নাই, দিনতো খোৱা নাই, ৰাতিও খোৱা নাই, সেইটো কাৰণে ভোক লাগিছে। সকলোকে থৈ অহাৰ পাছতে আমিকেইটা এতিয়া খাবলৈ লৈছোঁ আৰু গাইজ সৰু সৰু ছোৱালী নকন্যা খোৱালোঁ, খুৱাই মেলি পঠিয়াই মানে ঘৰত থৈ আহিলোঁগৈ। আৰু এতিয়া যিহেতু আমিকেইটাই আছিলোঁ, আমিকেইটাই এতিয়া খাই আছোঁ আৰু খাই লওঁ আৰু কিনো দেখুৱাম। আজি ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক এটা কৰি দিব, চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ এটা ভিডিঅ'তে লগ পাম। বাই বাই।